মা আপনার মা যদি মানে মানে কিজনী ছোৱালী আজি বহুত দিনৰ আগতে মালিকে এৰি থৈ গুচি গৈছে ছোৱালীজনী ৰুমত এখন আচলতে মালিকে সন্তান দি ৰুমাল নহয় একেজন এই মানুহজন সেই ছোৱালীজনীৰ বাপেক হ'ব নোৱাৰে এই ছোৱালীজন কেতিয়াও ছোৱালীজনীৰ বাপেক হ'ব নোৱাৰে পৃথিৱীত জন্ম গ্ৰহণ কৰা ঈশ্বৰে কৰা এটি সন্তানক তুলি তালি ডাঙৰ দীঘল কৰালৈকে বাপ বাপেকৰ যি কৰ্তব্য সেই কৰ্তব্য পালন কৰিলে যদি প্ৰকৃত দেউতাক আখ্যা পাব পাৰি তেনেহ'লে মই তাই দেউতাক তেনেহ'লে কাৰ সন্তান কি ছোৱালীজনী সন্তান তাই কোনোৱে গাল সংখ্যা মোৰ ফুলনিখনৰ মাজত মোৰ মাজনী এটি সত্য প্ৰস্ফুটিত ফুলৰ কলি হিচাপে পাইছিলো পৰিচয় ফুল কলি মই তুলি তাই এটা ফুলত পৰিণত কৰিছিলো মোৰ মাজনী লুকা ভাকু চাই সৌ ৰাস্তাটোৰ মানুহ থৰ হৈ গৈছিল মই কিন্তু মাজনীৰ পৰা মই কোনো কথা লুকুৱাই ৰখা নাছিলো তাই এটা সময় আহিল তাই যে মোৰ সন্তান নহয় সেই কথা কৈ একমাত্ৰ পৰিচয় বুকুত পাতিৰ ৰুমালখন লৈ তাই গুচি গ'ল পিতৃ হৈ তুমি এনেকে কান্দিছা খেলি মালিকা এই ৰুমালখন মোক নালাগে এই ৰুমালখনৰ লগত ৰুমালখনৰ ওপৰত সত্য আৰোপ কৰিবলৈ পিতৃ হিচাপে মই আপুনি পিতৃ মাতৃ হিচাপে এই ৰুমালখনৰ ওপৰত আজি আমাৰ কোনো অধিকাৰ নাই এইখন আমাৰ এই ৰুমালখন তুমি আৰু এখেতসকলক মোৰ মাজনীতি অস্পৃশ্য এইখন সমাজত জন্মগ্ৰহণ কৰা তুমি তাই যদি পাপ হৈছে তেনেহ'লে ক'ত আছে তাইক বিচাৰি উলিয়াই Legal
পুৰালে মানুহবিলাকে যি কথা কয় মালিকে কথাবিলাক নালাগিব দাদা মালিকে যি কথাবিলাক কয় আপোনালোকে মালিকে কথাবিলাক নালাগিব দাদা ভুল নুবুজিবচোন দাদা শুনকচোন মালিকে কথাবিলাক দাদা শুনকচোন দাদা বাৰু আপুনিও যায় মালিকে নালাগিব বাইদেউ শুনকচোন কিয় গুচি গৈছে এবাৰ শুনকচোন আপুনি অন্তত শুনকচোন মালিকে কথাবিলাক নালাগিব মই আপোনালোকক হাত জোৰ কৰিছোঁ এবাৰ বুজিবলৈ চেষ্টা কৰক আপোনালোকে বেয়া নাপাব শুনকচোন দাদা শুনকচোন বাইদেউ শুনি যাওকচোন এবাৰ উভতি আহকচোন শুনকচোন শুনকচোন তাৰমানে ৰুমালখন তেওঁলোক সকলোৱে ভাল ধৰিছিল সেই ৰুমালখনৰ লগত তেওঁলোক প্ৰত্যেকৰে কিবা নহয় কিবা এটা গভীৰ সম্বন্ধ নিশ্চয় কিন্তু ৰুমালখন কোনেও